আপোনালোকে চাই আছে ৰেকিবউদ্দিন আহমেদৰ ঘৰৰ সন্মুখৰ দৃশ্য। চমৰীয়া সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবউদ্দিন আহমেদৰ বৃহৎ জয়ৰ আঁৰৰ মুখ্য চাৰিটা কাৰণ এই ভিডিঅ'ত আলোচনা কৰিম। লগতে আলোচনা কৰিম যে আগন্তুক 5 বছৰ পাছত ৰেকিবউদ্দিন আহমেদ যদি ভাবিছে মই আকৌ চমৰীয়া সমষ্টিৰ পৰা নিৰ্বাচন খেলিম বা যদি ভাবিছে নিজৰ ল'ৰাক ইয়াৰ পৰা বিধায়ক বনাম, তেওঁ এই 5 বছৰত কেনেদৰে কাম কৰিব লাগিব সেই বিষয়ে আলোচনা কৰিম। আৰু ভিডিঅ'ৰ শেষত আলোচনা কৰিম যে যিসকলে ৰেকিবউদ্দিন আহমেদক ভাল নাপায় তেওঁলোকে যদি ভাবিছে ৰেকিবউদ্দিন আহমেদক আমি 5 বছৰ পাছত চমৰীয়াৰ পৰা বিদায় দিম, তেন্তে তেওঁলোকে কেনেদৰে প্ৰস্তুতি চলাব লাগিব এতিয়াৰ পৰা সেই বিষয়ে ডিটেইলছ এই ভিডিঅ'ত আলোচনা কৰিম পইণ্ট বাই পইণ্ট। ৰেকিবউদ্দিন আহমেদ জয় হোৱাৰ 1 নম্বৰ কাৰণ হ'ল যে তেওঁৰ বিপৰীতে যিজন AIUDFৰ কেণ্ডিডেট আছিল তেখেত এগৰাকী আননোন প্ৰাৰ্থী আছিল বুলি বহুতে কয়। তেওঁলোকৰ কথা হ'ল যে নিৰ্বাচনৰ আগলৈকে AIUDFৰ যিজন কেণ্ডিডেট আছিল ইমদাদুল হুছেইন, তেওঁৰ নাম গন্ধই মানুহে শুনা নাছিল। গতিকে সমষ্টিৰ সমস্যাসমূহ তেওঁ বিধানসভাত উপস্থাপন কৰিব পাৰিবনে নাই ইয়াক লৈ বহুতে সন্দেহ প্ৰকাশ কৰিছিল। মানুহৰ কাণে কাণে শুনা গৈছিল যে নতুন ল'ৰা তেওঁ সমস্যাসমূহ বুজিয়ে নাপাব, এনেধৰণৰ কথা মানুহৰ কাণে কাণে শুনা গৈছিল। হয়তো তাৰ এটা প্ৰভাৱ পৰিছে যে মানুহে ইমদাদক ভোট দিয়া নাই। ৰেকিবউদ্দিনে ভোট বেছি পোৱাৰ 2য় নম্বৰ কাৰণ হ'ল মানুহে বিচাৰিছিল যে ৰাস্তা ঘাটৰ উন্নয়ন হ'ব লাগে। তেওঁলোকে যেতিয়া গৰৈমাৰীৰ ফালে যায়, মেইন ৰোডত যায়, তেওঁলোকে চায় যে মেইন ৰোডৰ কাম বহুত ভাল কৰিছে ৰেকিবউদ্দিনে। সেই আশাত মানুহে ভোট দিছে যে চমৰীয়া সমষ্টিৰ ৰাস্তা ঘাটৰ কাম হয়তো ৰেকিবউদ্দিনে কৰিব পাৰিব। এইখিনি আশা লৈ মানুহে ৰেকিবউদ্দিনক ভোট দিছে। ৰেকিবউদ্দিনে ভোট বেছি পোৱাৰ 3য় নম্বৰ কাৰণ হ'ল মহিলাসকলে ৰেকিবউদ্দিনক বহুত সমৰ্থন কৰিছে। মহিলাসকলৰ কাণে কাণে এটা খবৰ বিয়পি পৰিছিল যে বদৰুদ্দিন আজমলক ভোট দিলে সেই ভোটখিনি লৈ বিজেপিৰ ওচৰত বিক্ৰী কৰে, এনেকুৱা এটা নেৰেটিভ মহিলাসকলৰ মাজে মাজে কোনোবাই প্ৰচাৰ কৰিছিল। মহিলাসকলৰ কাণে কাণে এই কথাটো যেতিয়া গৈছিল তেতিয়া তেওঁলোকে AIUDFৰ কেণ্ডিডেটজনক সমৰ্থন নকৰি কংগ্ৰেছৰ কেণ্ডিডেটজনক সমৰ্থন কৰিছিল। ৰেকিবউদ্দিনে ভোট বেছি পোৱাৰ 4ৰ্থ কাৰণ হ'ল আজমল ডাঙৰীয়াৰ কিছু অনাকাংক্ষিত আচৰণ। গতিকে আজমল ডাঙৰীয়াৰ আচৰণৰ বাবে AIUDFে চমৰীয়া সমষ্টিত ভোট কম পাইছিল বুলি বহুতে ক'ব বিচাৰে। 5 বছৰ পাছত যদি ৰেকিবউদ্দিনে ভাবিছে যে মই আকৌ ইয়াৰ পৰা বিধায়ক হ'ম বা মোৰ ল'ৰাক বিধায়ক বনাম, তেন্তে কেনেদৰে প্ৰস্তুতি ল'ব লাগিব? নম্বৰ 1, তেখেতে ৰাস্তা ঘাটৰ উন্নয়ন কৰিব লাগিব। যিদৰে তেখেতে প্ৰতিশ্ৰুতি দিছিল ঠিক তেনেদৰে যদি কাম কৰিব পাৰে, ৰাস্তা ঘাট যদি ভাল কৰিব পাৰে, তেন্তে 5 বছৰ পাছত আকৌ তেখেতক ৰাইজে ভোট দিয়াৰ সম্ভাৱনা আছে। আনহাতে যিসকলে ভাবিছে যে 5 বছৰ পাছত আমি ৰেকিবউদ্দিনক চমৰীয়া সমষ্টিৰ পৰা বিদায় দিব লাগিব, তেওঁলোকে কেনেদৰে প্ৰস্তুতি ল'ব? যিবোৰ ৰাস্তা ঘাট বেয়া সেইবোৰৰ প্ৰচাৰ তেওঁলোকে কৰিব যে চাওক ৰেকিবউদ্দিনক আপোনালোকে ভোট দিছিল যে ৰাস্তা ঘাটৰ কাম কৰিব, কিন্তু ৰেকিবউদ্দিনে ৰাস্তা ঘাটৰ কাম কৰিব পৰা নাই। তেওঁলোকৰ ওচৰত আৰু এটা অপশ্যন আছে, তেওঁলোকে মানুহৰ মাজত হয়তো নেৰেটিভ ক্ৰিয়েট কৰিব পাৰে যে ৰেকিবউদ্দিনক ভোট দিয়া মানে পৰিয়ালতন্ত্ৰক সমৰ্থন কৰা। যিদৰে ৰকিবুল ইছলামে তেওঁৰ ল'ৰাক বাৰে বাৰে টিকেট লৈ দিছে কংগ্ৰেছৰ পৰা, একেদৰে আপোনালোকে যে ৰেকিবউদ্দিনক সমৰ্থন দিয়ে ৰেকিবউদ্দিনে নিজৰ ল'ৰাক টিকট দিয়াৰ সম্ভাৱনা আছে। অৰ্থাৎ চমৰীয়া সমষ্টিত এটা পৰিয়ালতন্ত্ৰৰ ৰাজত্ব আহিবলৈ গৈ আছে নেকি? এনেদৰে যদি তেওঁলোকে মানুহৰ মাজত নেৰেটিভ ক্ৰিয়েট কৰিব পাৰে, তেন্তে আজিৰ যিটো পৰিৱেশ হয়তো এই পৰিৱেশটো আগন্তুক 5 বছৰ পাছত চেঞ্জ হৈ যাব পাৰে। কাৰণ ৰাজনীতিত নেৰেটিভে বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।